প্ৰমোদ বড়ো গভৰ্ণমেণ্ট এইটো অলপ নিজে অলপ মিছলীয়া ষ্টাইলত মানে আমাৰ আলোচনাটো আগবাঢ়িব নোৱাৰে আৰু আগবাঢ়িব নাচায় আৰু সি মানে আমাক লৈ পালে আলোচনাত বহিলে তাৰ সন্মানটো যাব পাৰে সেইটোৰ কাৰণে এই প্ৰমোদ বড়োৰ কাৰণে অলপ খেলি মেলি হৈ আছে বাকী নাগালেণ্ডতো যাই আহিছিল মই তেতিয়া ঠিক ঠাক CM ছাৰে মানে মোক মিডিটাৰ দি পালে মোক এই মিডিটাৰৰ ফোন দি আলোচনা কৰিলে আৰু CM ছাৰ কৈছে এই বাধা ভাইটি আজিকালি ইমান দিনটো সংগ্ৰাম কৰি আহিলে আৰু এতিয়া পাব লগা যি আছে এইটো আলোচনা কৰি পালে কিবা এটাতো কৰিব পাৰে জংগলত থাকি কি পাব আহা চিজফায়াৰ হিচাপত আহা এনেকুৱা চিষ্টেমত মোক CM ছাৰে মাতিলে তাৰপিছত মই আহিলোঁ CM ছাৰে যেনেকুৱা কৈছে তেনেকুৱা আহিলোঁ একো চিন্তা নকৰিবি খাৱা দাৱা চব কিছু তোৰ ল'ৰাবিলাক যি দিব লাগে চব কিছু দিম তহঁতৰ ডিমাণ্ডটো মই ফুল কৰি দিম কৈ পালে আমাক মাতিছে মাতি পালে আজি চালোঁ কালি চালোঁ আজিলৈকে আমাৰ আলোচনাত বহা নাই আৰু একবাৰ আহা ফাৰ্ষ্ট দিনা যিদিনা বহিছে সেইদিনা মাত্ৰ আৰু মাজে মাজে বহে মই ফিজু ছাৰৰ লগত এনে আৰু জয়ন্ত মুলুবুৰা ছাৰৰ লগত বহে জয়ন্ত মুলুবুৰা ছাৰো কয় ভালে কথাটো হ'ব বাথা একো চিন্তা নকৰিবি তহঁতে ডিমাণ্ডটো হ'ব এইটো কৈ থাকে ফিজু ছাৰো এনেকৈ কয় কিন্তু এইফালে মই আমাৰ সংগঠনত যে NLFB হিচাপত ইমান ল'ৰা আছে 300 আপ আছে তাতে খাব দাব কেনেকৈ চলিব লাগে এইটো মই ৰিপৰ্টটো দিয়ে হ'ব দি আছোঁ এনেকৈ কয় আজিলৈকে নিদিয়ে এই চিষ্টেমত আছোঁ আৰু আমি সংগঠন হিচাপত তথাপি আমি চৰকাৰৰ পৰা নাপালেও আমি ৰাইজৰ পৰা অলপ পাই পেলাই খাই যি আছে আৰু এতিয়া আমাক ৰাইজই ছাপোৰ্ট আছে হিচাপত ৰাইজই আমাক চাউল টাউল তুলি দিয়ে চব্জি মাছ মাংস খাব অলপ চলপ পইচা দিয়ে এই হিচাপত আজিলৈকে NLFB যি আছে আৰু এইটো বিশ্বাস মানে আমাৰ যিটো বড়োৰ ৰাইটছ আছে পাব লগা আমাৰ যিবিলাক আগতে দেইমাৰী ছাৰে যেনিবা ছুভাৰেণ্টি আৱাজ দিছিলে ছেপাৰেট ষ্টেট পাবৰ কাৰণে সেই ছুভাৰেণ্টি আৱাজ দিছে আৰু এটাতো আমাৰ বড়োৰ লিডাৰ এপছৰ কিবা আমাৰ উপেন ব্ৰহ্ম ছেপাৰেট ষ্টেট সংকোচটো চুদিয়া ভূটানটো ব্ৰহ্মপুত্ৰ নদী এইটো সীমা দি গৈছে সেই আগত আন্দোলনত আমিও এই চিষ্টেমটো লৈ পালে আমি ফিৰ এই সংগঠনটো খোলাটো হৈছে আৰু আজি নহয় কালিতো পাম এইটো নহয় ক'বতো নোৱাৰে এইটো হ'বই লাগিব আমাৰ যিটো ৰাইটছ আছে নহ'লেগে আন্দোলনটো চলি থাকিব লাগে দুজনে বাচক তথাপি আমি আন্দোলনটো চলাই থাকিম বড়ো জাতি হিচাপত বড়োৰ আন্দোলনটো কেতিয়াও শেষ নহ'ব আমি মৰি যাম তথাপি শেষ নহ'ব আৰু সংগঠনটো এই চিষ্টেমত হিচাপততো আমি বৰ্তমান চিজফায়াৰ হিচাপতে আছোঁ তাৰপিছত এনে থাক চলি আছে আৰু আমাৰ ল'ৰাকেইটা খাবৰ কাৰণে অলপ চলপ ইফাল সিফাল অলপ এইটোৱে আছে বেলেগ কামটো একো কৰা নাই চৰকাৰৰ পৰাও একো আলোচনাৰ মাধ্যমতে কিবা হোৱা নাই হ'ব কৈ পালেই আছে আৰু সংগঠন এনে ষ্টেটত ভাল আছে আমাৰ তাৰপিছত আমাৰ বড়োৰ গভৰ্ণমেণ্ট যিটো প্ৰমোদ বড়ো গভৰ্ণমেণ্ট এইটো অলপ নিজে অলপ মিছলীয়া ষ্টাইলত মানে আমাৰ আলোচনাটো আগবাঢ়িব নোৱাৰে আৰু আগবাঢ়িব নাচায় আৰু সি মানে আমাক লৈ পালে আলোচনাত বহিলে তাৰ সন্মানটো যাব পাৰে সেইটোৰ কাৰণে এই প্ৰমোদ বড়োৰ কাৰণে অলপ খেলি মেলি হৈ আছে নহ'লে CM ছাৰৰ পৰাও ভাল আমাৰ জয়ন্ত ছাৰৰ তাতেও ভাল পুলিচৰ পৰাও ভাল আমাৰ লাইফটো আমি এইটো লাইফটো ভাবিছোঁ আমি যিটো ডিমাণ্ড দিছোঁ এইটো নাপোৱালৈকে আমি লাগে সংগ্ৰামতে মৰি যাম তথাপি মই সংগ্ৰামটো নেৰিম আৰু